हेलो गाइस की खबर आपनालोक खबर निश्चय ভাল আৰু মোৰো ভাল আৰু এয়া দেখিছেনে আজি মই ব্লগটো ষ্টাৰ্ট কৰিলো পুৰা গণেশ ঘাটৰ পৰা এয়া দেখিছেনে কিমান মানুহ হৈছে আজি বলবম মেলা হয় আগৰ ভিডিঅ'টোত আপোনালোকে গম পাইছে নিশ্চয় মই প্ৰথমটো দেওবাৰতে ভিডিঅ' এটা দি দিছিলো আৰু সেকেন্ড ভিডিঅ'টোত মই শৰ্ট ভিডিঅ' দি দিছিলো সেকেন্ডটো দেওবাৰত আৰু আজি 3 নম্বৰ দেওবাৰ হয় সেইবাবে ভাবিলো এটা ভিডিঅ' ষ্টাৰ্ট কৰি দিও আপোনালোকও চাব পাৰিব ভিডিঅ'টো আৰু চাই পেলাই 4 নম্বৰ দেওবাৰটোত আহিব পাৰিব আৰু ইয়াতে ধুনিয়াকৈ খিচিৰি খাব পাৰিব আৰু মেলাখন চাব পাৰিব আৰু তেজপুৰত দেখিছেনে গণেশ ঘাটত কি ডাঙৰ মেলা হয় বলবমৰ আৰু এইফালে খিচিৰি পুৰা বনাই আছে আৰু আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই পেলাই জনাব নাপাহৰিব কেনেকুৱা পালে ভিডিঅ'টো